জুৱা খেলটো খেলিলে পইচা কোনে তোলে এইটোতো মই ক'বই নালাগে হা জুৱা খেলৰ পৰা বজাৰত মদ বিক্ৰী কৰে কোনোবা লাইচেন্স পায় গাঁৱে গাঁৱে কোনোবা লাইচেন্স কৰি হা কিমান লাইচেন্স দিছে মই ক'ব লাগে নেকি ইয়াতে বিটিআৰ গভৰ্ণমেণ্ট এইটোতো মই কোৱা নাই মদ বিক্ৰী কৰিবৰ কাৰণে লাইচেন্স বহুত দিয়া আছে এইবিলাক নকম এইটো চৰকাৰৰ কথা কোনোবা সাধাৰণ মানুহে কোনোবা হেৰিত এই জুৱা খেলিছে এইটোতো আমাৰ ক'ব লগা নাই হা কি ক'ম সিহঁতেতো দেখোন লাইচেন্সে দিছে নহয় নহয় লাইচেন্সে দিছে কিন্তু অনুৰোধ কৰিছো কোনোবা যদি বেছিকে তেনেকুৱা ৰাইজৰ যিটো বেয়া কাম হ'ব সেইটো নিজে নিজে চিন্তা কৰিব লাগিব নিজে চিন্তা কৰি নিজৰ ঘৰৰ ছোৱালী আছে ল'ৰা আছে ষ্টুডেণ্ট আছে পঢ়ি আছে তেখেতসকলে যদি এইবোৰ কাম ৰাইজৰ আগত যদি আনে তো অট'মেটিকলি নিজে নিজে ইয়াৰ পৰা এই বেয়া ফলটো পাই যাব না তাৰ কাৰণে কৈছো যোৱা গভৰ্ণমেণ্টত কি কি ঘটনা হৈছে এইবিলাক আমি আৰু ক'ব নাযাওঁ এইবিলাক মিছা মিছি BPF আহিছে জুৱা খেলিছে BPF আহিছে মদ দিছে এইবিলাকতো ক'ব লগা কথাই নাই কিন্তু মদ কিনিবলৈ লাইচেন্স দিছে UPPৰ গভৰ্ণমেণ্টৰ প্ৰমোদ বড়ো ডাঙৰীয়া সময়ত